হরি রাম কৃষ্ণ। এটা কথা শুনিছোঁ, আগফালে হাতকেইখন অকণমান দেখুৱাব লাগে যে পাছফালে শুনিছে নাই ভালকৈ? আপোনালোকে পিছফালৰ সকলোৱে ৰাস্তাত থিয় হৈ থকাসকলে শুনিছেনে? শুনিছেতো? ঠিক আছে দিয়ক, আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ।
প্ৰথমতে প্ৰণাম কৰো আদি নিৰঞ্জন, দ্বিতীয়তে প্ৰণাম কৰো গুৰুৰ চৰণ, তৃতীয়তে প্ৰণাম কৰো সভাসদৰ, এই পদ ঘোষা ভুল হলে দিব
অনুষ্ঠানটোৰ কাৰণে এটা বহুত ডাঙৰ হাত চাপৰি হ'ব লাগে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰা হ'ব ধন্যবাদ